টুকুৰা টুকুৰ পিয়লা এটি জোৰা লগাই কাৰ নাম লিখিম? তেওঁ অজানা কোনোবা কপাহৰ বাৰী এখনত আছে যতৰ এটা সাৱতী। নদী গাভৰু হোৱাৰ বাতৰি পালে তেওঁ আকৌ নিতালে হেৰায়। তেওঁ মোক লগ নিদিয়ে, চৰ্ত এটাই যে মই জোনাকৰ গোন্ধ পাহৰি জানিব লাগিব বালিৰ ইতিহাস। মই পৰা নাই। লিৰিকি বিদাৰি আকৌ থৈ দিওঁ তেওঁলৈ অনা বৰহম ধৰি। শেষত ক'লোঁ, মই সন্ন্যাসী হ'ম, তুমি আহিবা কোনোবা দুটি গুহাৰ সংগমলৈ, আমি লগ হ'ম, মৌনতাৰ বিনিময় কৰিম। আজি তেওঁক লগ পাই গ'লোঁ। আকাংক্ষিত নাছিল বাবেই তপত ৰদালিৰ বুকু ফালি ওলাই আহিল হয়তো শিহৰণে আৱৰা বৰষা বুকুৰ। তাইৰ চাৱনিৰ আৰে আৰে চাই থাকিলোঁ তাইৰে চকুলৈ। তাই এবাৰো চালেনে নাই মই নাজানো, এবাৰ চুই চাবলৈ হেঁপাহ কৰিলোঁ। চকুজুৰি তেওঁৰ একেই আছে, মাত্ৰ কলিজাখন কোনোবা নিৰুদ্দেশ কবি এজনৰ অপেক্ষাত আছে। তাইৰ ভৰিখনত মোৰ, কেৱল মোৰ উৎজুৰিৰ স্পৰ্শ। এয়া মোৰ একান্ত ভাল লগা অনুভৱৰ গাথা। তাইৰ ভাৱনাৰে উমলিম, তাইৰ আকুলতাৰে সাৱটিম। আহিন, তই যাবলৈকে ওলালি, এইবাৰচোন ক'বলৈকে মন নকৰিলি কুঁৱলী কইনা হোৱাৰ কথা, নিয়ৰৰ ভিজা চুম্বনৰ কথা, মোৰ সপোনটোৰ কথা।